আপোনালোকক সেৱা জনাইছো আৰু মোৰ ইউটিউব চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এটা নতুন বিষয় লৈ আহিছো কিচেনলৈ। সেইটোৱে হৈছে এইটো এটা কেৰাহী চাওক। সেইটোৱে হৈছে আপুনি বজাৰৰ পৰা নতুনকৈ কিনি অনা গিলাচ কেইটা গৰম চাহ আৰু গৰম পানী আদি দিলে সহজে ভাঙি নপৰাকে কেনেকৈ প্ৰস্তুত কৰি ল'ব। তাৰ বাবে মই চাওক অলপমান পানী ঢালি দিছো। এটা কেৰাহী লৈছো, লৈ পেলাই তাতে মই পানী দিছো। এতিয়া কি কৰিম চাওক, সৰু সৰু মই গিলাচ কেইটা মানে কিনি আনিছো। এই গিলাচ কেইটা এটা এটাকৈ মই এই পানীখিনিতে ডুবাই দিম। আপোনালোকৰ আগলৈ এই কাৰণে আনিছো, সাধাৰণতে আমি গিলাচ আনিলে যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া গৰম পানী হওক গৰম গাখীৰ হওক ঢালি দিয়াৰ লগে লগে ঠনৰকৈ ফাটি গুচি যায়। তেতিয়া গাখীৰ পানী সকলোবিলাক নাশ হয়, তাৰ উপৰি গিলাচটোতো যায়েই। চাওক গিলাচ কেইটা ডুব যোৱাকৈ মই এতিয়া পানী ঢালি দিছোঁ। কেৱল পানী ঢালি দি এটা কেৰাহীত এতিয়া মই এইখিনি উতলিবলৈ দিম। এইখিনি উতলাৰ উদ্দেশ্যটো হৈছে যিমান ধুনীয়াকৈ আপুনি পানীখিনি উতলাই গিলাচকেইটা উতলাই ল'ব, তাৰপিছত আপুনি গৰম চাহ দিয়ক, গৰম গাখীৰ দিয়ক, গৰম পানী দিয়ক, আৰু সহজে পাকাত যদি বাগৰু খায় ই সহজেই নাভাগে। ই যথেষ্টখিনি ব্যৱহাৰৰ উপযোগী হৈ পৰে। সেয়ে মই সেই সৰু টিপছটো আপোনালোকৰ আগলৈ আগবঢ়াই আনিছোঁ, যাতে আপোনালোক সকলোৱে এইটো কৰি সহজে গিলাচত সকলো কাম কৰিবলৈ সুবিধা পায়। এতিয়া মই পানীখিনি দিছোঁ আৰু গিলাচকেইটা উতলিবলৈ দিম। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে এইটো যে টেষ্টি কিটচেন ছাবস্ক্ৰাইব কৰি ল'ব। এইটো চাওক, পানীটো গিলাচকেইটাত দিয়া পানীখিনি ক্ৰমান্বয়ে উতলা আৰম্ভ হৈছে এনেকৈ, আৰু মই 2 মিনিট সময় উতলাই পেলাম। ইতিমধ্যে 2 মিনিট সময় হৈ গৈছে। এইখিনি উতলোৱা চাওক সুন্দৰকৈ উতলি আছে। গিলাচকেইটা দিয়া পানীখিনি সুন্দৰকৈ উতলি আছে। গিলাচকেইটাও একে ডুব যোৱাকৈ দিছোঁ পানী, গতিকে সুন্দৰকৈ উতলি আছে। আৰু ইতিমধ্যে উতলা 2 মিনিটৰ বেছি হৈ গ'ল। গতিকে এতিয়া মই গেছটো অফ কৰি দিম। আৰু এটা কথাত ধ্যান দিব, এই গিলাচকেইটা যাতে এই পানীখিনিতে সম্পূৰ্ণ ঠাণ্ডা হয়। সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছতে তেতিয়াহে আপোনালোকে চাবোন চাৰ্ফ বা যি দিয়ে ডিটাৰজেণ্ট দি পেলাই ভালকৈ ধুই পখালি তেতিয়া ব্যৱহাৰ কৰিব পাৰিব। কেৱল পহিলা ইয়াতে সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিব দেই। তেতিয়া গিলাচ কেতিয়াও গৰম পানী গৰম বস্তু উতলা বস্তু ঢালিলেও কেতিয়াও নাফাটে। এইটো মই 100% ক'ব পাৰোঁ। গতিকে এতিয়ালৈ মই সামৰিম আৰু এটা মই নতুন ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহি আছোঁ।